Welcome back to my YouTube channel Masti Vlog. To finally Ramzan ma hek aru aji ase Eid al-Fitr. To Eid namaz purbe jar agote prothom olop sey khailo. To sey khai lolo to sey khailo ita ami jaisu nalbari idga mane bormosito jikhon idga ase hekhanot porim aru ekhon ase Islamia Maidan. To amar janabare ekhon Islamia Maidan tate agim hotate olop sonkale namaz to tate namaz kini pori ami ekaim. To finally ami aigilu mon logor ase Aminul mane Rinku tar pisot ase Ariful to ami tino jai markazo jikhon idga Maidan ase idgahot fieldot namaz purbe jaisu. তো এটা নামাজ পঢ়াৰ কাৰণে মানুহ সব পুৰা আহি আছে মানে আমাৰ গোটেই টাউনৰ যিমান মছজিদ আছে প্ৰত্যেকটো মছজিদৰ পৰা মানে প্ৰত্যেকখন গাঁৱৰ পৰাই আমাৰ এই দুখন ফিল্ডত নামাজ পঢ়ে মানুহ আহে জানৰ পৰা যিখন ঈদগাহ ইছলামিয়া ময়দান আছে আৰু যিখন ঈদগাহ আছে ঈদগাহ আৰু ইছলামিয়া ময়দান দুখনত আহে তো ফাইনেলি আমি আহি পালোঁ ঈদগাহ আৰু ঈদগাহৰ এতিয়া আমি আহোঁতে দেৰি হ'ল আমি ভাবিছিলোঁ অলপ সোনকালে আহিম কিন্তু বহুত দেৰি মানে দেৰি হৈছে আৰু ক'ৰবাত 5 মিনিটমান নামাজৰ কাৰণে সময় আছে তো পুৰা মানুহ দাঁড়াদাৰি লাগি আছে লাইনে তো ধুনীয়াকৈ অলপমান ছায়া জেগাত মানে চিৰিছৰ তলত ছায়া জেগাত অলপমান জেগা বিচি ল'লোঁ বিচি অলপ আগত যিমান যিকো নামাজ মানে অলপ আগত পঢ়ি ভাল লাগে না তো নামাজ পুৰা কমপ্লিট হৈ গ'ল খুতবা শেষ এতিয়া আমি মানে যিজন ইমাম চাহেব আছে তেখেতক পাৰি যদি অলপ মুছাফা কৰিওঁ তো মুছাফা কৰা নহ'ল লাগ নাপালোঁ মানে বহুত মানুহৰ ভিৰ তো সেইটো কাৰণে ৰিটাৰ্ণ আহি গ'লোঁ এতিয়া আমি যাম আমাৰ জানপাৰত তো জানপাৰত যোৱাৰ আগতে ইয়াৰে অলপ মানে ক্লিপ চাই লওক এতিয়া মিডিয়াটো আহিবই চব ফেষ্টিভেলটো আহে আৰু এইবিলাক চব এতিয়া বৰ্তমান নামাজ পঢ়ি উঠি পুৰা ফটোটো উঠাত লাগি আছে তো এতিয়া ভিডিঅ'টোত গোটেই ভইচ অভাৰে কৰিলোঁ কাৰণ ভইচ মানে ভিডিঅ'টোত বনি থাকাতে আকৌ কোৱা নহ'ল সেইটো কাৰণে ভইচ অভাৰ আৰু মিউজিক চিউজিকতো আকৌ দেখাবৰ ইচ্ছা নাই হেলা বৰ হৈ থাকে সেইটো কাৰণে মই বকি বৰ কৰিলোঁ তো তাৰ পৰা ৰিটাৰ্ণ ফাইনেলি আহি গ'লোঁ আমি মানে জানপাৰত তো আমাৰ গাঁৱত আহি গ'লোঁ তো আমাৰ গাঁৱতো নামাজ শেষ গৈছে কিন্তু বৰ্তমান বয়ান চলি আছে বয়ানৰ পিছত দোৱা হ'ব তো তাৰ আগতে এতিয়া চবেই মানে মেইন ঈদ বুলি ক'লে মানে ঈদৰ নামাজৰ পিছত যিখিনি সময় লগৰ লগত কিবা খোৱা ফটো তোলা সেইটোৱে মেইন এনজয় আমাৰ কাৰণে বা সৰু চলিৰ কাৰণে তাৰে পিছত নামাজ পঢ়ি দোৱা কৰিম চেছ তো এতিয়া কুঁহিয়াৰৰ ৰস খাইছোঁ মানে অলপমান গৰম আৰু গৰম এতিয়া ষ্টাৰ্ট ভালকৈ হৈছে তো কুঁহিয়াৰৰ ৰস খাই ল'লোঁ খাই লৈ আৰু কিবা খাই ঘৰত যাম اللهم صل على سيدنا الله إن الله غفور رحيم أستغفر الله الذي لا إله إلا তো ফাইনেলি আমাৰ এটো দোৱা কমপ্লিট হৈ গ'ল তো আমি দুই জায়গাত দোৱা কৰিলোঁ তো মাৰ্কাজতো দোৱা কৰিলোঁ আৰু এটো দোৱা কৰিলোঁ তো দোৱা কৰি এতিয়া অলপ আইচক্ৰীম খালোঁ তো আইচক্ৰীম খাই এতিয়া যাব লাগিব ঈদ খাবা মানে এতিয়া খোৱা কাম মানে ঈদ বুলি ক'লে আৰু চাইডে খোৱাই তো প্ৰথম আহিলোঁ আমাৰ চিষ্টাৰৰ ঘৰত য'ত চিষ্টাৰক বিয়া দিছিলোঁ তাতে অলপ খাই ল'লোঁ খাই লৈ কিনে আৰু নেক্সট আহি গ'লোঁ ৰিজেলৰ লগত সিহঁতৰ কুৰ আলহীৰ ঘৰত আহি ইয়াতে হাঁহৰ মাংস গোটাই খালোঁ হাঁহৰ ব্ৰইলাৰ খাই চব খাই কিনে আৰু এক জেগাত আহিলোঁ 3 জেগাত মানে চিৰিয়েলি 3 জেগাত খোৱাই দেখালোঁ এইবিলাক মানে তিনিও আৰিফুল মই আমিনুল আৰু এনেকৈ লগ হৈ তাতে খালোঁ তাৰ লাষ্টত আহি গ'লোঁ আমি মানে পিংকুহঁতৰ ঘৰত মানে আমাৰ আশিকহঁতৰ ঘৰত তো সিহঁতৰ ঘৰত পিঠা চাহ লাডু কিবা কিবি বনাইছিল সেইখিনি খালোঁ তো আজি ইমান খাব নাই মোকে লাগিব